বেচেলৰ ষ্টাইল চিকেন ড্ৰাই ফ্ৰাই কৰিবলৈ মই পিঁয়াজ, আলু, আদা, ৰচুন সকলোবিলাক বস্তু গোটাই লৈছোঁ। আৰু এই সকলোবিলাক বস্তু ভালদৰে বাকলি গুচাই ধুই কাটি ল'ম ভালদৰে। একেবাৰে মিনিমেল ইনগ্ৰেডিয়েণ্টছৰ সহায়ত অতি সহজতে বনাব পৰা ৰেচিপি এইটো। আৰু ব্ৰইলাৰ মাংস বুলি ক'লে মোৰ সদায় ড্ৰাই ফ্ৰাই খায়েই ভাল লাগে। আগতে যেতিয়া ভাড়াঘৰত আছিলোঁ তেতিয়া প্ৰায় মই ব্ৰইলাৰ মাংস এনেদৰে ড্ৰাই ফ্ৰাই বনাই খাইছিলোঁ আৰু মোৰ ৰুমমেটেও খাই বহুত ভাল পাইছিলে। সেয়েহে ভাবিলোঁ মইনো কেনেকৈ খাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। সকলোবিলাক বস্তু বাকলি গুচোৱা হৈ গৈছে। এতিয়া ভালদৰে ধুই ল'ম এনেদৰে। এতিয়া আলু আৰু পিঁয়াজ ভালদৰে কাটি ল'ম। Chasing the horizons high, freedom song can't hold me down. City lights fade in the rear view, mountains rise a few brand new, wilderness calls in a sky so blue. On this road I'm just passing through, rolling hills calling me to stray, lost in forest whispering the way, world spins around like এতিয়া বাকলি গুচোৱা আদা আৰু ৰচুনখিনি ভালদৰে ইয়াত মই খুন্দি ল'ম। আদা ৰচুন খুন্দা হৈ গ'ল। এতিয়া বাকী মছলা ৰেডি কৰোঁ। এয়া ধনিয়া আৰু জিৰা 1 চামুচৰ ওচৰা-ওচৰি লৈছোঁ, লগত ডালচেনি, লং দুটামান লৈ লৈছোঁ আৰু লগত দিছোঁ জালুক কেইটামান আৰু 2টা শুকান জলকীয়া দি লৈছোঁ। এতিয়া এই মছলাখিনি সৰু কেৰাহী এখনত গৰম কৰি ভালদৰে খুন্দি ল'ম। এয়া দেখিছেনে মছলাখিনি কি ধুনীয়াকৈ খুন্দ গৈছে, পাউডাৰ টাইপ বনি গৈছে। এতিয়া এইখিনি ৰেডি হৈ গ'ল। মছলাখিনি এতিয়া সৰু বাতি এটাতে উলিয়াই ল'ম। এয়া মাংসখিনি মই ধুই মেলি ৰেডি কৰি ল'লোঁ। এয়া কেৰাহীখন গৰম কৰি লৈ মই এয়া মিঠাতেল দি দিছোঁ। আজিৰ মাংসখিনি আচলতে অকল এজনৰ বাবেহে বনোৱা হৈছে, সেইটো কাৰণে ইনগ্ৰেডিয়েণ্টছবিলাক অকণমান কমটি লৈছোঁ। কেৰাহীত তেলখিনি গৰম হোৱাৰ লগে লগে এয়া মই পিঁয়াজ দি লৈছোঁ। এতিয়া ইয়াত খুন্দি লোৱা আদা ৰচুনৰ পেষ্ট আধাখিনি ইয়াত দি লৈছোঁ আৰু ভালদৰে এয়া হেতাৰে লৰাই ল'ম। এতিয়া ইয়াতে প্ৰায় আধা চামুচৰ ওচৰা-ওচৰি মই হালধি অলপমান দি লৈছোঁ। হালধি ঘৰৰ, সেইটো কাৰণে অলপমান তাককৈ দিছোঁ আৰু মাংসখিনিও মই দি লৈছোঁ। এতিয়া সকলোবিলাক বস্তু ভালদৰে মিহলি হোৱাকৈ মই লৰাই লৈছোঁ। পিঁয়াজখিনি বেছি দেৰিলৈকে ভজা নাই, কাৰণ মাংসখিনি ফ্ৰাই কৰিম, সেইটো কাৰণে পিঁয়াজখিনি থাকিব লাগিব। এতিয়া মই ইয়াত ধুই লোৱা আলুখিনি মই দি লৈছোঁ, দি আকৌ ভালদৰে লৰাই লৈছোঁ। এয়া প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ।
এতিয়া অলপ দেৰি সিজিবলৈ মই এনেকৈ ঢাকনখন মাৰি দিম। এয়া ফ্ৰাই কৰোঁতে যাতে বেছি তলত লাগি নধৰে সেইটো কাৰণে মই কুহুমীয়া পানী হাতেৰে অলপমান এনেকৈ তেলখিনিত ছটিয়াই দিম। তেতিয়া আচলতে তেলীয়া ভাৱটো গুচি নাযায় আৰু মাংসখিনিও লাগি নধৰে। এয়া অলপ সময় সিজাই মই খুন্দি লোৱা যোনখিনি মছলা আছিলে সেই মছলাখিনি মই দি লৈছোঁ। আৰু অলপমান কালাৰ হ'বৰ কাৰণে মই ৰেড চিলি পাউডাৰটো এক্সট্ৰাকৈ দি লৈছোঁ। মছলাখিনি দিয়াৰ পিছত যাতে জ্বলি নাযায় সেইটো কাৰণে মই ওপৰৰ পৰা কুহুমীয়া পানী এনেকৈ ছটিয়াই লৈছোঁ। এইটোৱে আচলতে ট্ৰিক্স হয় ফ্ৰাই মাংস বনাবলৈ, যাতে তলত একেবাৰে লাগি নধৰে মছলাখিনি পিঁয়াজখিনি, সেইটো কাৰণে অলপমান কুহুমীয়া পানী মাজে মাজে ছটিয়াই থাকিব লাগে। অলপ সময় সিজিবলৈ দিয়াৰ পিছত এয়া মোৰ মাংসখিনি প্ৰায় সিজি উঠিছেগৈ। ভালদৰে লৰাই লৈছোঁ। এতিয়া মই মাংসখিনি নমোৱাৰ আগত 1 চামুচ মই খাটি গৰু ঘিউ দি লৈছোঁ। গৰু ঘিউ দিলে আচলতে একেবাৰে নমোৱাৰ আগত যদি এনেদৰে দিয়া যায় তেতিয়া মাংসখিনি বহুত ভাল ফ্লেভাৰ এটা আহে। এতিয়া এইখিনি সম্পূৰ্ণ সিজি গৈছে। ঢাকনখন মাৰি এতিয়া আৰু নিসিজাওঁ। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। এয়া দেখিছেনে কিমান ভাল লাগিছে। মাংস ইতিমধ্যে ৰেডি হৈ গ'ল। এনেধৰণে ড্ৰাই ফ্ৰাই বনালে আচলতে দাইলৰ দৰকাৰেই নাই, এই মাংসখিনিৰ লগতে খাব পাৰি আৰু এনেদৰে খায়ো বহুত টেষ্টি লাগে। বিশেষকৈ ঘৰৰ বাহিৰত ভাড়াঘৰত থাকিলে আৰু মিনিমেল ইনগ্ৰেডিয়েণ্টছৰ সহায়ত এনেদৰে বনাই খাবলৈ বহুত ভাল লাগে। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.